নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম মানৰ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া অধ্যায় 6 এই পাঠটিৰ এটি বিষয় পৰিবহণ আলোচনা কৰিম। ইয়াত বিশেষকৈ মানুহৰ দেহত হোৱা পৰিবহণৰ বিষয়ে আলোচনা কৰিম। মানুহৰ দেহত অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হৰমন, খাদ্যবস্তু আদি পৰিবহণ হয়। এই পৰিবহণত মানুহক সহায় কৰে এবিধ তৰল সংযোজক কলাই, যাক আমি ইতিমধ্যে তেজ বুলি গম পাইছোঁ। এতিয়া তেজত প্লাজমা নামৰ এবিধ তৰল পদাৰ্থ থাকে। এই প্লাজমাতে তেজত ৰক্তকোষবিলাক দ্ৰৱীভূত হৈ থাকে। এতিয়া প্লাজমাই মানুহৰ শৰীৰত খাদ্যবস্তু আৰু হৰমন পৰিবহণত সহায় কৰে। আনহাতে লোহিত ৰক্তকণিকাই অক্সিজেন পৰিবহণত সহায় কৰে। ইতিমধ্যে কেনেকৈনো লোহিত ৰক্তকণিকাই অক্সিজেন পৰিবহণ কৰে বা আমাৰ শৰীৰত কেনেকৈনো কাৰ্বন ডাই অক্সাইড পৰিবহণ হয়, মই ইতিমধ্যে আগৰ ভিডিঅ'টোত তোমালোকক জনাইছিলোঁ। আজি আমি আমাৰ শৰীৰত পৰিবহণত সহায় কৰি থকা এটা বিশেষ যন্ত্ৰ, সেইটো হৈছে হৃদযন্ত্ৰ, তাৰ বিষয়ে আলোচনা কৰিম। আমাৰ হৃদযন্ত্ৰটো এটা পাম্প কলৰ দৰে। এই পাম্পৰ জৰিয়তে আমাৰ দেহত তেজ পৰিবহণত সহায় কৰে। এতিয়া ইয়াত তোমালোকে এখন চিত্ৰ দেখিবলৈ পাইছা। এই চিত্ৰখনত তোমালোকে এটা হৃদযন্ত্ৰ দেখিবলৈ পাইছা আৰু কাষত এজন মানুহে মুঠি এটা মাৰি থকা দেখিবলৈ পাইছা। ইয়াৰ কাৰণটো দেখুৱাৰ হ'ল যে মানুহৰ হৃদযন্ত্ৰটোৰ আকাৰ মানুহ এজনে মুঠি মাৰিলে তেওঁৰ হাতখন যিমান ডাঙৰ হয় সিমানেই হয়। এতিয়া এইটো তোমালোকে হৃদযন্ত্ৰ এটা ছেট কৰাৰ পিছত কেনেকুৱা হয় এই চিত্ৰখনত দেখিবলৈ পাইছা। ইয়াত তোমালোকক এইখিনি যিখিনি দেখুৱাইছোঁ এয়া হৈছে হৃদপেশী। তোমালোকে হৃদপেশী কি আগতে শিকি আহিছা আৰু ইয়াতো তোমালোকে এই অংশটোত হৃদপেশী দেখিবলৈ পাইছা। তোমালোকে লক্ষ্য কৰিলে গম পাবা ইয়াত হৃদপেশীখিনি মই দেখুৱাইছোঁ ডাঠকৈ, ইয়াত হৃদপেশীখিনি পাতল আৱৰণ হিচাপে আছে। এতিয়া তোমালোকে শুনিছা আমাৰ বুকুখনে ধকধকাই থাকে বুলি কয় বা ধপধপাই থাকে বুলি কয় বা আমাৰ হৃদযন্ত্ৰটোৱে ধক ধক শব্দ কৰে বুলি মানুহে কয়। আচলতে আমাৰ হৃদযন্ত্ৰটোৰ বৈজ্ঞানিক শব্দ হৈছে লব ডব, লব ডব। এনেকৈ আমাৰ হৃদযন্ত্ৰটোৱে শব্দ কৰে। এই শব্দ এতিয়া কেনেকৈ সৃষ্টি হয় আমি চাওঁ আহা। এইটো তোমালোকৰ কিতাপত থকা হৃদযন্ত্ৰৰ ছবি। এইটো কিছু জটিল হৈ থকা বাবে মই এটা সহজ চিত্ৰ লৈ হৃদযন্ত্ৰটোৰ বিষয়ে আলোচনা কৰিম। ইয়াত তোমালোকে দেখিবলৈ পাইছা হৃদযন্ত্ৰটো আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ। ইতিমধ্যে তোমালোকে নৱম মানত শিকি আহিছা যে স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত। ইয়াত তোমালোকে এই 4টা কোঠালি দেখিবলৈ পাইছা। এতিয়া ওপৰৰ যিকেইটা কোঠালি আছে, ওপৰৰ কোঠালিকেইটাক আমি কওঁ অলিন্দ বুলি। ওপৰত 2টা কোঠালি থাকিব, সোঁফালে এটা বাওঁফালে এটা। সোঁফালৰ ওপৰৰ কোঠালিটোক সোঁ অলিন্দ, বাওঁফালৰ ওপৰৰ কোঠালিটোক আমি কওঁ বাওঁ অলিন্দ। আনহাতে তলত 2টা কোঠালি থাকিব, এই 2টা তোমালোকে দেখিছা। এই তলৰ কোঠালি দুটাক সোঁফালৰটোক কওঁ আমি সোঁনিলয়, বাওঁফালৰটোক কওঁ বাওঁ নিলয়। ওপৰৰ 2টাক অলিন্দ বুলি কওঁ, তলৰ 2টাক নিলয় বুলি কওঁ। এই চিত্ৰটোত তোমালোকে দেখিছা তোমালোকৰ হাতৰ বাওঁফালে সোঁ অলিন্দ বা সুনিলয় লিখিছোঁ। ইয়াৰ কাৰণটো হৈছে এই চিত্ৰটো মই তোমাৰ ফালে মুখ কৰি থকা এজন মানুহৰ হৃদযন্ত্ৰ আঁকি দেখুৱাইছোঁ। গতিকে তোমাৰ সোঁহাতে মানুহজনৰ বাওঁফালটো থাকিব, মানুহজনৰ সোঁফালে তোমাৰ বাওঁফালটো থাকিব। আমি সাধাৰণতে চিত্ৰ অংকন কৰোঁতে এনেধৰণৰেই কৰিব লগা হয়। এতিয়া ইয়াত তোমালোকে চোৱাচোন, ইয়াত তোমালোকে দুডাল শিৰা দেখিবলৈ পাইছা, উদ্ধ মহাশিৰা
নিম্ন মহাশিৰা। এই ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা এই দুইডালেই মহাশিৰা। এই মহাশিৰাৰ কাম হৈছে আমাৰ শৰীৰত শ্বসনত উৎপন্ন হোৱা কোষবিলাকৰ ভিতৰত শ্বসন হয় ইতিমধ্যে তোমালোকে জানা। এই শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ তেজৰ সৈতে দ্ৰৱীভূত হৈ থাকে আৰু তেজত দ্ৰৱীভূত হোৱা কাৰ্বন ডাই অক্সাইড গেছ এই মহাশিৰা দুডালৰ জৰিয়তে আহি আমাৰ হৃদযন্ত্ৰটোৰ সোঁঅলিন্দত প্ৰৱেশ কৰিব। এতিয়া তোমালোকে এই দুইডালেই মহাশিৰা, কিন্তু এডালক ক'লে নিম্ন মহাশিৰা, এডালক ক'লে ঊৰ্ধ্ব মহাশিৰা। কিয় ক'লে শুনা। নিম্ন মহাশিৰাডালে আমাৰ শৰীৰৰ নিম্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই আনিব। আনহাতে ঊৰ্ধ্ব মহাশিৰাই আমাৰ শৰীৰৰ ঊৰ্ধ্ব অংশৰ পৰা অৰ্থাৎ ওপৰ অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই আনিব। এতিয়া আমাৰ কোষবিলাকৰ ভিতৰত এইবোৰ মহাশিৰা হিচাপে নাথাকে। এই মহাশিৰাবিলাক থাকিব ৰক্ত জালিকা হিচাপে। এই ৰক্ত জালিকাবিলাক লগ লাগি শিৰাৰ সৃষ্টি কৰিব আৰু শিৰাবিলাক লগ লাগি মহাশিৰাৰ সৃষ্টি হয়। তোমালোকক মই পিছত এখন ৰক্তজালিকাৰ ছবি দেখুৱাম। এতিয়া কি ক'লোঁ যে মহাশিৰাই কি কৰিব, কাৰ্বন ডাই অক্সাইডযুক্ত গেছ ক'লৈ আনিব, তেজ আনিব অলিন্দলৈ। কোনটো অলিন্দলৈ? সোঁঅলিন্দলৈ। সোঁঅলিন্দত যেতিয়া কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ভৰ্তি হৈ যাব, লগে লগে কি হয়, সোঁঅলিন্দটো সংকুচিত হৈ যায়। সংকুচিত হোৱাৰ ফলত এইফালেদি তোমালোকে দেখিবলৈ পাইছা এখন কপাট আছে, কপাট বা আমি দুৱাৰ বুলি ক'ব পাৰোঁ। সংকুচিত হোৱাৰ ফলত সেইফালেদি তেজখিনি প্ৰৱেশ কৰে সোঁনিলয়ত। সোঁনিলয়টো আগৰ কিছু মুহূৰ্তলৈকে সংকুচিত হৈ আছিল, যেতিয়ালৈকে সোঁঅলিন্দত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছিল। এতিয়া কাৰ্বন ডাই অক্সাইডযুক্ত তেজ থকা সোঁঅলিন্দটো যেতিয়া সংকুচিত হ'ব, অৰ্থাৎ চাপ খাই যাব, আমি হাতখন যেনেকৈ মুঠি মাৰি দিলে যেনেকুৱা হয় তেনেকুৱা হৈ যাব, তেতিয়া এই কপাটেদি ক'ত প্ৰৱেশ কৰিব বুলি ক'লোঁ, সোঁনিলয়ত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ প্ৰৱেশ কৰিব আৰু সেই মুহূৰ্ততে আমাৰ সোঁনিলয়টো প্ৰসাৰিত হৈ যাব। আমাৰ হাতখন যেনেকৈ মেলি দিলে যেনেকুৱা হয় তেনেকৈ প্ৰসাৰিত হৈ যাব। এতিয়া কি হ'ব, আমাৰ শৰীৰত এতিয়া তোমালোকক মই দেখুৱাইছিলোঁ এইখিনি পেশী হৃদপেশী বুলি। এই হৃদপেশীখিনি সংকুচিত হোৱাৰ ফলত পুনৰ সোঁনিলয়টো সংকুচিত হ'ব আৰু এইবাৰ তেজ কিন্তু এইফালেদি উভতি গুচি যাব নোৱাৰে। এইবাৰ কি হ'ব, ই ক্লোম ধমনীয়েদি এই তেজখিনি ক্লোম ধমনীয়েদি ক'লৈ যাব, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সদায় মনত ৰাখিবা হাওঁফাওলৈ যাব। শৰীৰৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহে আমাৰ হৃদযন্ত্ৰলৈ আৰু হৃদযন্ত্ৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আমাৰ হাওঁফাওলৈ যায়। কিয় যায়? কাৰণ হাওঁফাওত কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনিৰ পৰা হাওঁফাৱে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু প্ৰশ্বাসত এই কাৰ্বন ডাই অক্সাইড গেছখিনি বাহিৰলৈ উলিয়াই দিয়ে। এতিয়া ইয়াত কপাটখন এনেকুৱা ধৰণৰ, ইয়াত থকা দুৱাৰখন এনেকুৱা ধৰণৰ, ই এইফালে সোমাবহে পাৰে তেজ, ইয়াৰ পৰা ওলাই যাব, এইফালেদি পুনৰ আকৌ উভতি যাব নোৱাৰে, তেনেধৰণৰ এখন কপাট। এতিয়া ইয়াত তোমালোকে এই বেৰখন ইমান ডাঠ বুলি মই তোমালোকক দেখুওৱা নাই। ইয়াৰ কাৰণটো হৈছে এই বেৰখন ইমান ডাঠ নহ'লেও হয়, বা যোনবিলাক শিৰা আছে আমাৰ শৰীৰত সেই শিৰাবিলাকৰ বেৰবিলাক ইমান ডাঠ নহ'লেও হয়, কাৰণ ই কম চাপতে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহণ কৰিব পাৰে। আনহাতে ই যি চাপ প্ৰয়োগ কৰিব, এই চাপ ইমান বেছি নহ'লেও হ'ব। এতিয়া হৃদপেশী সংকোচনৰ ফলত যি চাপ হ'ব সেইখিনি বহুত বেছি চাপ নালাগে, কাৰণ ই ক'লৈহে নিব লাগে, ওচৰতে থকা হাওঁফাওলৈ তেজ পৰিবহণ কৰিব লাগে। গতিকে এই চাপৰ পৰিমাণ যথেষ্ট নহ'লেও হয়, সেইকাৰণে হৃদপেশী এইফালে বেছি ডাঠকৈ থকা নাই। এতিয়া আমি পিছৰ অংশটোলৈ চাওঁ, বাকী আমাৰ বাওঁফাললৈ যাওঁ। বাওঁফালৰ ওপৰ ফালে আছে কি, এই অংশটোত আছে অলিন্দ, তলফালে আছে বাওঁ নিলয়। এতিয়া তোমালোকে ইয়াত চিত্ৰত দেখিছা
ক্লোম শিৰাইদি কি হৈছে অক্সিজেনযুক্ত তেজ ক'ৰ পৰা আহিব হাওঁফাওঁৰ পৰা আমাৰ প্ৰথমতে বাওঁ অলিণ্ডত প্ৰৱেশ কৰিব এতিয়া অক্সিজেনযুক্ত তেজ যেতিয়া বাওঁ অলিণ্ডটো ভৰ্তি হৈ পৰিব লগে লগে বাওঁ অলিণ্ডটো সংকুচিত হ'ব আৰু তেজখিনি এইফালৰ দুৱাৰখনেদি আমাৰ বাওঁ নিলয়ত প্ৰৱেশ কৰে এতিয়া বাওঁ নিলয়টো পুনৰ কি হ'ব অক্সিজেনযুক্ত তেজৰে ভৰ্তি হৈ পৰিব আৰু পুনৰ কি হ'ব সংকুচিত হ'ব যেনেকৈ তেজখিনি ঠেলি পঠিয়াবলৈ বাওঁ অলিণ্ডটো সংকুচিত হ'ল এইবাৰ বাওঁ নিলয়টো সংকুচিত হ'ব ইয়াৰ কাৰণ কি বাওঁ নিলয়টো সংকুচিত হ'লেহে ই প্ৰেছাৰ দিব চাপ প্ৰয়োগ কৰিব যাৰ ফলত এই তোমালোকে দেখিছা মহাধমনীয়েদি তেজ আমাৰ শৰীৰৰ বিভিন্ন অংগসমূহলৈ যাব এতিয়া শৰীৰৰ বিভিন্ন অংগসমূহলৈ তেজ যাওঁতে মহাধমনীয়েদি যাব কিন্তু কোষবিলাকত মহাধমনী প্ৰৱেশ নকৰেগৈ মহাধমনীবিলাক শাখাযুক্ত হৈ ৰক্তজালিকালৈ পৰিৱৰ্তন হয় ইয়াত কি ক'লোঁ যে আমাৰ বাওঁ এই ছাইডটো চোৱা বাওঁফালে কি আহিব অক্সিজেনযুক্ত তেজ আৰু সোঁ ছাইডটো আমাৰ সোঁফাললৈ আহিব কাৰ্বন ডাই অক্সাইডযুক্ত তেজ এতিয়া ইয়াত তোমালোকক মই হৃদপেশী যথেষ্ট ডাঠকৈ দেখুৱাইছোঁ ইয়াৰ কাৰণ হৈছে যথেষ্ট ডাঠ হোৱাৰ কাৰণে আমাৰ যোনটো বাওঁ নিলয় আছে বাওঁ নিলয়ে যথেষ্ট চাপ প্ৰয়োগ কৰিব পাৰে যথেষ্ট সংকুচিত কৰিব পাৰে তাৰ কাৰণে কি হয় খুব বেছি চাপত মহাধমনীয়েদি তেজ শৰীৰৰ বিভিন্ন অংগসমূহলৈ যাব পাৰে এইটোত হৃদপেশী কম কাৰণ ইয়াত অকল হাওঁফাওঁলৈ তেজ পঠিয়াব লাগে ইয়াৰ পৰা এইফালেদি হাওঁফাওঁলৈ যাব কিন্তু ই শৰীৰৰ বিভিন্ন অংগলৈ পঠিয়াব লগা হোৱা কাৰণে ইয়াত চাপ বেছি প্ৰয়োজন গতিকে হৃদপেশী বেছি ডাঠ হয় আনহাতে ধমনীবিলাকো শিৰাৰ তুলনাত ডাঠ হয় আৰু স্থিতিস্থাপক গুণ সম্পন্ন হয় কাৰণ ই বেছি চাপত তেজ কঢ়িয়াই নিব লগা হয় ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা যে ধমনীৰ ভিতৰত কেৱল ক্লোম ধমনীয়েহে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই নিয়ে ইয়াত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ থাকে ই কেনি যাব ক্লোম ধমনীয়েদি যাব অকল ক্লোম ধমনীয়েহে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই নিয়ে বাকীখিনিয়ে কি ধমনীয়ে কি কৰিব অক্সিজেনযুক্ত তেজ কঢ়িয়াব ইয়াতো চোৱা কেৱল ক্লোম শিৰাইহে অক্সিজেনযুক্ত তেজ কঢ়িয়াই আনে হৃদযন্ত্ৰলৈ আৰু বাকীখিনি শিৰাই কঢ়িয়াব কাৰ্বন ডাই অক্সাইডযুক্ত তেজ এই কেইটা পাৰ্থক্য মনত ৰাখিবা এতিয়া আমি পিছৰটোলৈ যাওঁ ইয়াত তোমালোকক মই কৈছিলোঁ যে ইয়াত সোঁ অলিণ্ডত প্ৰথমতে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সোমায় কাৰ্বন ডাই অক্সাইড সোমোৱাৰ লগে লগে এইটো ভৰ্তি হৈ যোৱাৰ লগে লগে কি হয় এইটো চাপ খাই যায় দেখিছা ইয়াত মই দেখুৱাইছোঁ এইটো চাপ খাই গ'ল লগে লগে তেজখিনি ক'লৈ যায় সোঁ নিলয়লৈ যায় এতিয়া সোঁ অলিণ্ডত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সোমোৱাৰ আগলৈকে সোঁ নিলয়টো কিন্তু চাপ খাই আছিল সংকুচিত হৈ আছিল আৰু ইয়াত কি হৈ গ'ল সোঁ নিলয়টো চাপ খাই যোৱাৰ লগে লগে সোঁ অলিণ্ডটো চাপ খাই যোৱাৰ লগে লগে এবাৰ সোঁ নিলয়টো প্ৰসাৰিত হৈ যায় ইয়াতো ঠিক তেনেধৰণৰে হৈ থাকে বাওঁ অলিণ্ডটো চাপ খাই থাকোঁতে বাওঁ নিলয়টো প্ৰসাৰিত হৈ থাকে বাওঁ অলিণ্ডত যেতিয়া অক্সিজেনযুক্ত তেজ সোমাইহি ই প্ৰসাৰিত হৈ যায় আৰু বাওঁ নিলয়টো সংকুচিত হৈ যায় ইয়াত তোমালোকে দেখিছা এনেধৰণৰে সোঁ অলিণ্ড মেল খালে বাওঁ নিলয় প্ৰসাৰিত হৈ থাকিব বাওঁ নিলয় যেতিয়া চাপ খাই থাকে সোঁ নিলয়ো চাপ খাই থাকে ক্ৰছ হৈ থাকে এতিয়া এই চাপ খোৱাৰ ওপৰতে আমি আন এটা বস্তু চাম সেইটো হৈছে ৰক্তচাপ এতিয়া ৰক্তচাপ কি বুলি ক'লে আমি কি বুজো আমি শুনো মানুহে ব্লাড প্ৰেছাৰ হাই ব্লাড প্ৰেছাৰ ল' ব্লাড প্ৰেছাৰ শুনি থাকোঁ হয়নে উচ্চ ৰক্তচাপ আমি শুনি থাকোঁ এতিয়া প্ৰথমতে জানি লওঁ ৰক্তচাপনো কি ৰক্তচাপ মানে তেজে ধমনী বা শিৰাত প্ৰয়োগ কৰা চাপকে আমি ক'ম ৰক্তচাপ ৰক্ত মানে হৈছে তেজ এতিয়া আমাৰ যেতিয়া বাওঁ নিলয়টো এইটো তোমালোকৰ বাওঁ নিলয়ক দেখুৱাইছোঁ মই
বায়ুনিলয়টো প্ৰসাৰিত হৈ থাকে তেতিয়া ইয়াত চাপৰ পৰিমাণ ধমনীবিলাকত চাপৰ পৰিমাণ কম হৈ থাকিব কাৰণ প্ৰসাৰিত অৱস্থাত আছে ই নৰ্মেল হৈ আছে গতিকে ধমনীবিলাকত মহাধমনীবিলাক বা ধমনীবিলাকত চাপৰ পৰিমাণ কম হৈ থাকে সেই চাপক আমি কওঁ ডায়েষ্টলিক চাপ যিটোৰ মাপ হৈছে 80 মিলিমিটাৰ অফ মাৰ্কাৰী হ'ল আকৌ যেতিয়া আমাৰ নিলয়টো বায়ু নিলয়টোৰ কথা কৈছোঁ সংকুচিত হৈ থাকিব সেই সংকুচিত হৈ থকা অৱস্থাত চাপৰ পৰিমাণ যথেষ্ট বেছি হৈ থাকে কাৰণ ইয়াত হৃদপেশীখন যথেষ্ট ডাঠ হ'ল সংকুচিত হৈ থকা অৱস্থাত চাপৰ পৰিমাণ বহুত বেছি হৈ থাকে আৰু সেই চাপটোক আমি ধমনীবিলাকত মহাধমনীবিলাকত অনুভৱ কৰিম সেই চাপটোক আমি কওঁ বায়ুনিলয় সংকুচিত অৱস্থাত থকা তেজৰ চাপক কওঁ চিষ্টলিক চাপ যাৰ মাপ হৈছে 120 mm অফ মাৰ্কাৰী আমি চাপ জুখিবলৈ এটা যন্ত্ৰ ব্যৱহাৰ কৰা তোমালোকে দেখিছা ডক্টৰে হয়নে তেনেধৰণে আমি জুখিব পাৰোঁ গতিকে এজন মানুহৰ ৰক্তচাপ সঠিক হৈ কেতিয়া থাকিব যেতিয়া তেওঁৰ ৰক্তচাপ 80 mm পৰা 120 mm এই দুটা ডায়েলেষ্টিক চাপ থাকিব 80 mm আমি যোনটো তলৰ বুলি কওঁ আৰু চিষ্টলিক চাপ থাকিব লাগিব 120 mm আমি সাধাৰণ ভাষাত এইটো ওপৰৰ চাপ বুলি কওঁ হয়নে এতিয়া তাতকৈ যেতিয়া বেছি হৈ যায় মানুহ এজন উচ্চ ৰক্তচাপত ভোগে আৰু তাতকৈ কম হৈ থাকিলে নিম্ন ৰক্তচাপত বা ল' ব্লাড প্ৰেছাৰত ভোগা বুলি কওঁ এতিয়া আমি আন এটা চাওঁ এইটো হৈছে যন্ত্ৰটো যাৰ সহায়ত ডক্টৰে ৰোগী এজন বা কোনোবা এজন মানুহৰ ৰক্তচাপ জোখে সেই যন্ত্ৰটোৰ নাম হৈছে স্পাইগমোমেনোমিটাৰ কি স্পাইগমোমেনোমিটাৰ এতিয়া আমাৰ পৰিবহণ তন্ত্ৰটোত দ্বৈত পৰিবহণ তন্ত্ৰ বুলি কোৱা হয় কিয় কোৱা হয় আমি চাবলৈ এটা সৰল ছবি ল'ম অকণমান ইয়াত তোমালোকে দেখিছা এইটো হৈছে আমাৰ হৃদযন্ত্ৰ বুলি ধৰি লৈছোঁ এইটো হাওঁফাওঁ আৰু এইটো আমাৰ শৰীৰ বুলি ধৰি লৈছোঁ এতিয়া আমাৰ শৰীৰৰ কোষৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কলৈ যাব হৃদযন্ত্ৰলৈ যাব কিয় যাব কাৰণ হৃদযন্ত্ৰই পাম্প কৰি দিব বল প্ৰয়োগ কৰিব এইটো যাতে হাওঁফাওঁলৈ তেজখিনি যাব পাৰে এতিয়া ইয়াত তোমাক আকৌ ভালকৈ দেখুৱাই দিওঁ শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰলৈ যাব হৃদযন্ত্ৰৰ পৰা কলৈ যাব আকৌ হাওঁফাওঁলৈ যাব আকৌ হাওঁফাওঁৰ পৰা বায়ুকোপৰ পৰা কি হ'ব হাওঁফাওঁত থকা বায়ুকোপৰ পৰা অক্সিজেনযুক্ত তেজ কলৈ আহিব হৃদযন্ত্ৰলৈ আহিব হৃদযন্ত্ৰই চাপ প্ৰয়োগ কৰিব যাতে ই পুনৰ শৰীৰৰ বিভিন্ন অংগসমূহলৈ অক্সিজেনযুক্ত তেজ যাব পাৰে গতিকে ইয়াত দুটা চক্ৰ সম্পন্ন হ'ল চোৱাচোন এটা হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ মাজত এইটো এটা চক্ৰ হ'ল আন এটা চক্ৰ ইয়াত শৰীৰ আৰু হৃদযন্ত্ৰৰ মাজত সম্পন্ন হ'ল হয়নে গতিকে আমাৰ সেইকাৰণে পৰিবহণ তন্ত্ৰটোক কয় দ্বৈত পৰিবহণ তন্ত্ৰ মনত ৰাখিবা এইটোক দ্বৈত পৰিবহণ তন্ত্ৰ বুলি কোৱা হয় ইয়াত তোমালোকে এখন ছবি দেখুওৱা হৈছিলে আগতে চোৱা ইয়াত তোমালোকক দেখুৱাইছিলে হাওঁফাওঁৰ পৰা তেজ গৈ শৰীৰত প্ৰৱেশ কৰা এইখিনিত ৰক্তকেশিকা কিছুমান দেখুওৱা হৈছে ইয়াতো ৰক্তকেশিকা দেখুৱাইছিলে মই কৈছিলোঁ নহয় শিৰা বা ধমনী হৈ নাথাকে শিৰাবিলাক বিভক্ত হৈ ৰক্তজালিকা হয় ৰক্তজালিকাবিলাক লগ হৈ শিৰা হয় তেনেধৰণৰে ধমনীবিলাক বিভক্ত হৈ ৰক্তজালিকালৈ পৰিৱৰ্তন হয় ৰক্তজালিকাইহে অক্সিজেন শৰীৰটোক যোগান ধৰিব এতিয়া ৰক্তজালিকাৰ ছবি এখন আমি চাওঁ আহা এয়া খুব মিহি এখন জালৰ দৰে তোমালোকে দেখিছানে এই ৰক্তজালিকাবিলাক সাধাৰণতে এটা কোষযুক্ত আৰু ইয়াত এখন আৱৰণ থাকিব আমাৰ শৰীৰটো এনে ধৰণৰে চোৱা ইয়াত মই এজন চিত্ৰ দেখুৱাইছোঁ এখন আমাৰ শৰীৰটো গোটেই ৰক্তজালিকাৰে পূৰ্ণ হৈ আছে আৰু ৰক্তজালিকাৰ পৰাই অক্সিজেন অক্সিজেন তেজৰ পৰা শৰীৰটোৱে লাভ কৰিব আৰু কাৰ্বন ডাই অক্সাইড শৰীৰটোৰ পৰা তেজে লাভ কৰে ৰক্তজালিকাৰ জৰিয়তে এতিয়া মানুহৰ হৃদযন্ত্ৰ কিয় 4টা কোঠালীযুক্ত
আমি ইতিমধ্যে পঢ়িছিলোঁ যে স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত, মানুহৰো 4টা কোঠালিযুক্ত, যিহেতু আমি স্তন্যপায়ী। কাৰণটো শুনা, স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হৈ থাকে, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক হয়। 4টা কোঠালিযুক্ত হৃদযন্ত্ৰত যথেষ্ট অক্সিজেন যোগান ধৰিব পাৰে। সেইকাৰণে স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত। আন যিবিলাক প্ৰাণী আছে সেইবিলাকৰ শৰীৰৰ উষ্ণতা নিজে নিয়ন্ত্ৰণ কৰিব লগা নহয়, পৰিৱেশে নিয়ন্ত্ৰণ কৰে। সেইকাৰণে ইহঁতৰ কোঠালিবিলাক 4টা কোঠালিযুক্ত, হৃদযন্ত্ৰবিলাক 4টা কোঠালিযুক্ত নহ'লেও হয়। এতিয়া এটা তোমালোকৰ কিতাপত প্ৰশ্ন আছে, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? ইয়াৰ উত্তৰটো শুনা, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ উচ্চ ৰক্তি, সেয়ে এইবোৰৰ অধিক শক্তিৰ প্ৰয়োজন হয়। ইহঁতৰ দেহৰ উষ্ণতা পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়, ইহঁতৰ নিজৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যেনে মানুহৰ শৰীৰৰ উষ্ণতা সদায় 37 ডিগ্ৰী চেলচিয়াছ থাকে, এইটো তোমালোকে জানা। সেয়েহে ইহঁতৰ শক্তি প্ৰয়োজন পূৰাবলৈ ইহঁতক প্ৰচুৰ পৰিমাণৰ অক্সিজেন আৱশ্যক হয়। এই উদ্দেশ্যে এই জীৱসমূহৰ অক্সিজেনযুক্ত, যাক আমি বিশুদ্ধ তেজ বুলি কওঁ, আৰু অক্সিজেনবিহীন তেজ বা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ অশুদ্ধ তেজ বুলি কওঁ, যাক আমি পৃথক কৰি ৰখাৰ প্ৰয়োজন হয়। এইবোৰ জীৱৰ হৃদযন্ত্ৰৰ বাওঁফালটোৱে অক্সিজেনযুক্ত তেজ আৰু সোঁফালটোৱে অক্সিজেনবিহীন তেজ কঢ়িয়ায়। এইটো এটা তোমালোকৰ কিতাপত থকা প্ৰশ্নৰ উত্তৰ। এতিয়া আন এটা পৰিবহণ ভাগ চাওঁ, সেইটো হৈছে লসিকা। লসিকা মানে কি? তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হৈছে লসিকা। এতিয়া তেজ সংবহন তন্ত্ৰৰ দৰেও এবিধ লসিকাও সংবহন তন্ত্ৰ। ৰক্তকেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেদি কেতিয়াবা প্লাজমা, প্ৰটিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। এই তৰল পদাৰ্থবোৰক লসিকা বোলে। এতিয়া লসিকাবিলাকৰ কিন্তু কোনো বৰণ নাথাকে, ই বৰণহীন, আৰু তাৰ উপৰিও লসিকাত প্ৰটিনৰ পৰিমাণ কমকৈ থাকে। এতিয়া লসিকাইনো আমাৰ কি সহায় কৰে? লসিকাবিলাকে কি কৰে? অন্ত্ৰত পাচিত হোৱা খাদ্য শোষণ আৰু চৰ্বি কঢ়িওৱাত অংশ লয়। অতিৰিক্ত তৰল পদাৰ্থভাগ অন্তঃকোষীয় স্থানৰ পৰা পুনৰ তেজলৈ উভতি যায়। লসিকাৰ কথা কৈছে। লসিকা কি? আচলতে প্লাজমা বুলিয়ে ক'ব পাৰোঁ আমি, কিন্তু ই কি হয়? অন্তঃকোষীয় স্থানলৈ গুচি আহে তেজৰ পৰা, আৰু ইয়াত থকা প্ৰটিনৰ পৰিমাণ কম হয়। লসিকাই কি পৰিবহণ কৰিব? প্ৰশ্ন আহিলে আমি উত্তৰ লিখিব লাগিব যে লসিকাই অন্ত্ৰত পাচিত আৰু শোষণ হোৱা চৰ্বি অংশ কঢ়িয়াই লৈ যায়। ইয়াত তোমালোকক মই লসিকাৰ এটা চিত্ৰ দেখুৱাইছোঁ। আশা কৰিছোঁ তোমালোকে এই পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ কৰিব পাৰিবা। মই আৰু এটা উত্তৰ তোমালোকক কৈ থওঁ, মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? এইটো যদি প্ৰশ্ন আহে তেনেহ'লে ভাগকেইটা কি কি লিখিব লাগিব? ৰক্ত বা তেজ, ৰক্তনলিকাসমূহ, হৃদযন্ত্ৰ আৰু লসিকা। আশা কৰিছোঁ এই উত্তৰসমূহ, ভিতৰত থকা প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে তোমালোকে দিব পাৰিবা। মই পৰৱৰ্তী ভিডিঅ'ত উদ্ভিদৰ দেহত হোৱা পৰিবহণ আৰু ৰেচন, এই দুয়োটা বিষয় লৈ তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।